হে গাইজ, এয়া আছিলে আমাৰ শ্বিলঙত দ্বিতীয়টো দিন আৰু আমি ৰেডি হৈ গৈছোঁ এটা ঠাইত যাবলৈ। আৰু আগৰ দিনাখন আহি পেলাই ভিডিঅ' কৰা নহ'ল, যিহেতু বহুত ভাগৰ লাগিছিলে, ভাত পানী খাই শুই গ'লোঁ। আৰু অৱশ্যে সেইদিনাখন আৰু ভিডিঅ' কৰা নহ'ল, পিছৰ দিনাখনৰ এয়া ভিডিঅ'। আৰু যাবলৈ ওলাইছোঁ আমি এটা ঠাইত, কিন্তু ক'ত যাম কি কৰিম একো প্লেনিং হোৱা নাছিলে। চবেই ভাবি আছে ক'ত যাম, কিন্তু ভাবা নাই যে কোনটো ঠাইত যাম কি কৰিম, একো প্লেনিঙে নাছিল। তো সেইবোৰ ভাবি ভাবি গাড়ীত পাই গ'লোহি, গাড়ী আহি গ'ল আৰু গাড়ীত অকণমান মেকআপ চেকআপ চাই লৈছোঁ আৰু ঠিকে আছেনে। আৰু ভাবি থাকোঁতে মই সুধি আছিলোঁ ক'ত যাম, কিন্তু কোনো একো কোৱাই নাই ক'ত যাম বুলি কৈ থাকোঁতে। আৰু এয়া আমি হোটেলৰ পৰা আহি গ'লোঁ, ৰাস্তাত আছোঁ। এয়া ৰাস্তাৰ ইমান ধুনীয়া পৰিৱেশ নহয়, ইফালৰ পৰা সিফালে ইমানো মানে একদম আপোনাৰ লেতেৰা নহয়, প্ৰদূষণ নহয়, ইমান মানে সঁচাই বহুত ধুনীয়া। সঁচাই ঠাইখিনি বহুতেই ধুনীয়া, চাফা। আৰু আহি থাকোঁতে বতৰটো ইমানেই ধুনীয়া আছিলে যে অলপমান বৰষুণো আৰু লগতে অলপমান ঠাণ্ডা লাগিছিলে। আৰু আমি আহি আছোঁ আৰু আহি থাকোঁতে হাজবেণ্ডক কৈছোঁ, তুমি অকণমান ভিডিঅ' কৰি দিয়াচোন, আগফালে বহি লৈছা যেতিয়া। তো সি ভিডিঅ' কৰি দিছে আৰু মই অকণমান বাহিৰলৈ ওলাই পেলাই চাইছোঁ, মানুহ এজন ৰেইনকোট লগাই লৈছে। ইমানো বেছি বৰষুণ নাছিলে অৱশ্যে, আৰু ঠাণ্ডাটোতো আছিলে বা বতাহটো বহুতেই ধুনীয়া ঠাণ্ডা আছিলে। আৰু চাই ইমানে ধুনীয়া পৰিৱেশ এটা মই উপভোগ কৰি আহিছোঁ, বহুত ভাল লাগিলে শ্বিলঙত। আৰু তাৰ পৰা আমি গৈ যিটো জেগাত যাম বুলি ভাবিছিলোঁ তাত পাই গ'লোগৈ। আৰু তাত পাই কিনে তাতো বহুত বেছি ঠাণ্ডা আছিলে, কাৰণ পানীখিনি এটা যিটো মানে ঠাণ্ডা তাৰ পৰা আহে, সেই ঠাণ্ডাখিনি বহুত আছিলে তাত। আৰু ঠাইখন বহুতেই ধুনীয়া আছিলে, ইফালৰ পৰা সিফালে গছ গছনি আৰু পানী। আৰু আমি তাৰ পৰা ওলাই দিলোঁ, আৰু ওলাই দি পেলাই ভাবিছোঁ ৰাস্তাত আৰু এটা ঠাইত যাব পৰা আছে, যিহেতু আমাৰ হাতত সময় অলপমান আছিলে। আৰু ড্ৰাইভাৰ দাদাজনক সুধিছোঁ, দাদা ক'ত লৈ যাব বুলি। তাৰপিছতে তেখেতে কৈছে যে এতিয়া লৈ যাম তোমালোকক লাইটলুমত। আৰু লাইটলুমতলৈ মই যোৱা নাই, এইবাৰ ফাৰ্ষ্ট যাম। লাইটলুমত লৈ যাম বুলি কোৱা শুনিয়ে একদম মনটো পূৰা ফূৰ্তি লাগি গৈছিলে নহয়। আৰু ভাবিছোঁ আজি তাতে ধুনীয়া ৰিলচ কেইটামান আৰু ভিডিঅ' বনাব পাৰিম দিয়া বোলো। তাৰপাছতে আমি ইয়াৰ পৰা আহি থাকোঁতে ৰাস্তাত অলপমান ভিডিঅ' কৰি দিছোঁ দেই। আৰু ভিডিঅ' কৰি আহি থাকোঁতে আমি সেই জেগাখিনি পাওঁ হৈছেগৈ। আৰু এইবোৰ দেখিছে নহয়, পাহাৰবোৰতে মানুহবোৰে তাত জুম খেতিবোৰ কৰিছে আৰু বিভিন্ন খেতি কৰিছে তাত, শাক পাচলিৰ পৰা আদি কৰি সকলো। আৰু তাৰ বিশেষকৈ আলুবোৰ বহুতেই বেছি দাম আছিলে। ৰাস্তাত আকৌ ৰখি যাওঁতে সুধি গৈছোঁ দেই, আলু দামবোৰ আমাৰ লগত মিলেনে নাই বুলি। তাৰপিছতে মই অলপমান মূৰটো উলিয়াই পেলাই ভিডিঅ' বনাইছোঁ। আৰু হাজবেণ্ডে কৈছে মূৰটো নোলাবা, মূৰটো বোলে ওলাই যাবও পাৰে ঠিক নাই। তাৰপিছতে চুলিখিনি অকণমান খুলিলে ভাবিছোঁ ফিল্মি ষ্টাইলত পূৰা আহি গৈছিলোঁ নহয়। তাৰপিছত চুলিখিনি উৰাইছোঁ, কিন্তু নুৰে, পিছফালেহে উৰিছে চুলিখিনি, যিহেতু বতাহটো বহুতেই বেছি আছিলে। একোৱেই ভাল নালাগিলে মানে চুলিখিনি উলিয়াই পেলাই মোৰ। আৰু সেই জেগাখিনি পাওঁ অৱস্থাটো হৈছেগৈ। আৰু মই অলপমান বেছি মানে ৰাস্তালৈ চাই আহিছোঁ, যিহেতু অলপমান ৰাস্তাত মোৰ অকণমান অসুবিধা হয় গাড়ীত গৈ থাকিলে, তো সেইবোৰ পাহৰি মেলি অৱশ্যে, কিন্তু ভগৱানৰ কৃপাত সেইদিনাখন একোৱেই প্ৰব্লেম নাছিলে। আৰু মানে প্ৰকৃতিখন ধুনীয়াকৈ মই এনজয় কৰি আহি থাকোঁতে চব পাহৰিয়ে গ'লোঁ। আৰু আহি থাকোঁতে দেখিছে নহয়, বতৰটো হঠাতে একদম গোমা হৈ গৈছিলে, যেন বৰষুণ একদম আহি যাব পূৰা। অৱশ্যে বৰষুণ নাহিলে, বতৰটো তৎক্ষণাত তেনেকাই হৈ আছিলে, ডাৱৰীয়া। আৰু ৰাস্তাবোৰত ইমানেই ধুনীয়া ভিৰ আছিলে নহয়, মাথা ঘূৰাই গৈছিলে ৰখি যাওঁতে মোৰ। কি ক'ব আৰু দেখিছে নহয় সেইফালে একদম ডাৱৰবোৰ। আৰু আহি ৰাস্তাতে দেখিছেনে এইবোৰ যে ডাৱৰবোৰ ভিডিঅ' কৰিছোঁ, সেই ডাৱৰবোৰ এনেকুৱা লাগিছে যেন আমি হাতেৰে চুবলৈহে পাম। আৰু অৱশ্যে মই ভইচ অভাৰ কৰি দিছোঁ, কিহৰ কাৰণে জানেনে বাৰু? মই মানুহৰ ওচৰত কথা ক'বলৈ বহুতেই লাজ লাগে মোবাইলটো উলিয়াই, চ' সেইকাৰণে ভিডিঅ'বোৰ কৰি গৈছোঁ আৰু এতিয়া ভইচ অভাৰ কৰি দিছোঁ, বেয়া নাপাব দেই একো। তাৰপিছতে আমি আহি থাকোঁতে এইবোৰ দেখিছেনে, খেতিবোৰ ইমান ধুনীয়া চিজিলত কৰিছে নহয়, খেতিবোৰ দেখিয়ে ভাল লাগি গ'ল। আৰু আহি থাকোঁতে আমি সেই জেগাখিনি পাই গৈছোঁহি। আৰু জেগাখিনি পাই যাওঁতে ইমানেই বেছি মানে কুঁৱলী আছিলে নে কিয়ে মই একো ধৰিব পৰা নাই। মানে আকাশখনে যেন একদম ওচৰ পাই গৈছে তেনেকুৱা লাগিছিলে। আৰু বহুতেই ধুনীয়া লাগিছিল, ঠাণ্ডাও বহুত আছিল। আৰু একোৱে নেদেখা হৈ গ'লোঁ। লাষ্টত গৈ সেই জেগাকণ পাই গ'লোঁ, যোনখন জেগাৰ নাম আছিলে লাইটলুম। আৰু গৈ পেলাই আমি লগতে ৰখা নাই, আৰু চবেই চাহ লৈছে আৰু পাপৰ লৈছে। চবেই পাপৰ আৰু চাহ খাই লৈছে। আৰু চাহ খাই লৈ আমি সকলোৱে এখন ফটো উঠিলোঁ। ফটো উঠি পেলাই অকণমান এনজয় কৰিলোঁ দেই। পিছে মই কিন্তু মই মানে ইমানেই বেছি ঠাণ্ডা পাইছোঁ নহয়, চুৱেটাৰটো যিহেতু নানিলোঁ। আৰু ঠাণ্ডাটোৰ কাৰণে মানে একদম মোবাইল চোবাইল ধৰিব মন নোযোৱা হৈ গৈছে। হঠাতে ঠাণ্ডা লাগিছে, হঠাতে ৰ'দটো আহি গৈছে, এনেকুৱা হৈ আছে যে উল্টা পুল্টা হৈ আছে। তো মই অলপমান কিবাকিবি খাই ল'লোঁ, পাপৰ খাই ল'লোঁ দেই, বহুতেই ঠাণ্ডা লাগি আছিলে যে।
তাৰপিছতে বৌয়ে সুধি আছে ফটো উঠিছে নে কি কৰি আছে, মই কৈছোঁ যে ব্লগ বনাই আছোঁ। তাৰপিছত চবেই বোলক চাহ লৈ আছে, এয়া বাইদেউজনীয়ে চাহ দিছে চবকে। আৰু চাহ তাহ খাই আমি সেই জেগাখিনিৰ পৰা আহি পেলাই আৰু এটা বেলেগ জেগালৈ গৈ আছোঁ। ৰাস্তাটো অৱশ্যে বিচাৰি আছোঁ কোনফালে যায় কি কথা। তাৰপিছতে আহি আমি ৰাস্তাটো পাই গৈছোঁ। আৰু ৰাস্তাটোৰ ফালে যাওঁতেই দেখিছোঁ যে কুঁৱলী একোৱে দেখা নাছিলোঁ ভালদৰে। আৰু হঠাতে আহি থাকোঁতে ৰাস্তাটোত ৰ'দ দি দিছে, দেখিছেনে বাৰু? আৰু ৰ'দটো ফটকতে আহি গৈছে যে চুৱেটাৰটো এনেকুৱা লাগিছে চুৱেটাৰটো নানিলেও ভালেই হ'ল। হঠাতে তলৰ যে ডাৱৰখিনি দেখিছে, তলত যে পানী আছিলে নে ডাৱৰে, একোৱেই ধৰিব পৰা নাছিলোঁ। আৰু সঁচাই ফটকতে ৰ'দটো গুচি যায় আৰু ফটকতে ৰ'দটো আহি যায়। আৰু ঠাইখন অৱশ্যে মোবাইলত যেনেকৈ মই ভিডিঅ' কৰিছোঁ তাতকৈ বেছি ধুনীয়াই আছিলে, বহুতেই বেছি ধুনীয়া আছিলে। হয়তো মোবাইলৰ কেমেৰা আৰু চকুৰে দেখাটো বহুত পাৰ্থক্য আছে। তো নিজে চকুৰে যেনেকৈ দেখিছোঁ বহুতেই ধুনীয়া আছিলে। আৰু দেখিছেনে হঠাতে ডাৱৰবোৰ নাইকিয়া হৈ গৈছে আৰু লগতে ডাৱৰবোৰ আহি গৈছে। আৰু ইমানেই ভাল লাগিছে ডাৱৰবোৰে যেন আমাৰ লগত খেলিহে আছে এনেকুৱা লাগিছিলে। অৱশ্যে দলংখন আছিলে বাঁহৰ আৰু মইতো ভয়ে ভয়ে গৈ আছোঁ আৰু ভয়ে ভয়ে গৈ দুখনমান ফটো উঠিলোঁ আৰু তাত বেছি সময় ৰোৱা নহ'লে আৰু তাৰপৰা আমি ওলাই দিলোঁ মানে আমি ফটো চটো উঠা হ'লতো যিহেতু তাৰপৰা ওলাই গুচি আহিলোঁ। আৰু এয়া আহি পেলাই আমাৰ সন্ধিয়া দৃশ্য, সন্ধিয়া আমি ওলাই গ'লোঁ ভণ্টি আৰু মই অলপমান বাহিৰত, মানে অলপমান পুলিচ বজাৰ ফালে শ্বপিং কৰিম বুলি ভাবিলোঁ আৰু গৈ আছিলোঁ হয়। কিন্তু অলপমান ওলাই যাওঁতে আমাক পালেই নহয় বৰষুণে ৰাস্তাত। আৰু বৰষুণ যাক ইমানেই বেছি ধুনীয়া আছিলে নহয়, বহুত ফূৰ্তি কৰিলোঁ দেই, বহুত এনজয় কৰিলোঁ। আৰু শ্বিলঙৰ বৰষুণ যাক মানে কিবা মানে বেলেগে আৰু কি ক'ম আৰু। তেন্তে ভিডিঅ'টো আজি ইমানতে আছিলে, আজিলৈ সামৰিছোঁ আৰু কাইলৈ নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।